হাই দোস্তো, ৱেলকাম বেক মাই ইউটিউব চেনেল। অনাৰ পৰা ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। এতিয়া আমি আহিছোঁ বৰ্তমান এডোখৰ জেগাত য'ত আছে প্ৰায় সন্ধিয়া লাগিলে। এতিয়া আহি আছোঁ এই বাগান, সেই লগত আহিছে মোৰ জেগা। যিডোখৰ জেগাত প্ৰাকৃতিক পৰিৱেশ মানে ক'বলৈ বাকী নাই আৰু, গোটেইখন ৰাবাৰ বাগান, গোটেইখন বাগানেই বাগান। য'ত আপুনি দেখিব গোটেই মানে চাৰিওফালে বাগান আৰু গছ আৰু গছ। আবেলি সময় সন্ধিয়া লগা নাই, বৰ্তমান টাইম হৈছে আপোনাৰ 6:30। এতিয়াও ইয়াত সন্ধিয়া লগা নাই, ৰাতি বেলি পৰিলে বৰ্তমান, ৰাতি হোৱা নাই এতিয়ালৈকে। আমি ফুৰি আছোঁ বাগানৰ মাজত, আপোনালোকক দেখাইছোঁ। চাওক এয়া মোৰ লগত আছে অভি, দুয়োটাই আহিছোঁ লগতে ফুৰিবলৈ, এনজয় কৰিবলৈ। ত' দেখাইছোঁ আপোনালোকক বাগান। এয়া হৈছে ৰাবাৰ বাগান। এয়া চাওক বাগান, ৰাবাৰ বাগান, কেৱল বাগান আৰু বাগান, চাৰিওফালে বাগান। হয়তো আপোনালোকে কেতিয়াও দেখা নাছিলে চাগে এনেকুৱা ৰাবাৰ বাগান নেকি।